আসসালামু আলাইকুম নমস্কাৰ মই মনিয়ে পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভিডিঅ'টো ভাল পাব। আৰু এতিয়া বাজিছে 7টা। আজি খুব ৰ'দ দিছে। আপোনালোকে হয়তো চাহ খালে, মই খোৱা নাই, বেটিহঁতে খালে, মই খোৱা নাই। এয়া খাবলৈ লৈছোঁ। মই মানে কিটচেনত কাঁহী বাতি অলপ আছিলে, ধুই ল'লোঁ। এয়া চাহ খাবলৈ লৈছোঁ। এয়া এটা ডিম আৰু এখন বিস্কুট আৰু ভজা পিঠা। আজি সেইভাগে চাহ খাম। তাৰপাছত মোৰ ফুল অলপ আছে, ফুলত পানী দিম আৰু দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তেনেহ'লে মই এতিয়া চাহ খাই লওঁ। বাৰান্দাও মুচিলোঁ। তাৰপাছত ফুলৰ টাববিলাকত অলপ যিবিলাক প্লেট দি থওঁ মই পানী পৰি যাব বুলি, সেইবিলাকো ধুলোঁ। তাৰমানে মই সদায় পাইপেৰে পানী নিদিওঁ ফুলত। 15 দিনৰ মূৰত মই পাইপেৰে পানী দিওঁ, কাৰণ মানে গ্ৰিলবিলাক খুব লেতেৰা হয়, সেইবিলাকো চাফা কৰা হয় আৰু মই ফুলতো পানী দিওঁ। এনেই মই পানী সদায় জিঞ্জিৰিতেই দিওঁ, সেইটো কাৰণে পানীটো পৰি যাব বুলি মই টাববিলাকৰ তলত এখন প্লেট পাৰি দিওঁ। তাতে আমাৰ ঘৰটো ৰাস্তাৰ কিনাৰত যে খুব ধূলি হয়, সেইটো কাৰণে মই 15 দিনৰ মূৰত মই পাইপ দি ফুলতো পানী দিওঁ, চাফা কৰোঁ হৈ গ'ল। কাপোৰ মেলি আহিলোঁ। আহি এতিয়া মই ব্ৰেকফাষ্ট বনাবলৈ আহিছোঁ। ব্ৰেকফাষ্ট মানে কি, আজি মোৰ হাজবেণ্ড স্কুল গ'ল। তেওঁ ক'লে যে আজি মই ব্ৰেকফাষ্ট নকৰোঁ, চাহ খায়ে গুচি গ'ল। তো সেইকাৰণে মই ৰুটি নবনালোঁ। তো যোৱাকালি ভাত অকণমান আছিলে, এয়া ভাত অকণমান আছে, তাতে বেটি আৰু মইহে তাকে মই ফ্ৰাইড ৰাইচ বনাবলৈ লৈছোঁ। তেনেহ'লে বনাওঁ, চাওক আপোনালোকে। ব্ৰেকফাষ্ট কৰিলোঁ, কৰি 10-15 মিনিটমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ তাৰপৰা মই মিক্সিত টাপৰকৈ কেইটামান বৰা চাউলৰ পিঠাগুড়ি খুন্দিলোঁ। এয়া বেছি নহয়, টাপৰ 1 কেজি মানৰ খুন্দিলোঁ। এয়া দেখিছে, এয়া বৰা চাউলৰ পিঠাগুড়ি খুন্দিলোঁ। তাকে মই এতিয়া আমাৰ বাগানত মানে মানুহে কাম কৰি আছে যে, তেওঁলোকৰ কাৰণে চাহ বনাইছোঁ। আজি মই ভাবিলোঁ তেওঁলোকক মই ভজা পিঠা বনাই দিম, সেইটো কাৰণে মই বৰা চাউলকেইটা মিক্সিতে খুন্দি ল'লোঁ। ৰাতিপুৱা শুই উঠি তিয়াই ল'লোঁ। তাৰপাছত এতিয়া ব্ৰেকফাষ্ট কৰি তাৰপাছত মই এই পিঠাগুড়িকেইটা খুন্দিলোঁ। এতিয়া মই তাৰে পিঠা বনাম। এয়া মই লৈছোঁ এটা মিহি মিহিকৈ এটা পিঁয়াজ কাটি ল'লোঁ, আৰু এয়া লৈছোঁ আদাৰ পেষ্ট আৰু লং।
জলকীয়াটো মানে পিছত দিম, দুটামান পিঠা বনাই লৈ তাৰপিছত দিম। কি আমাৰ বেটিয়ে মানে জলকীয়া নাখায়, সেইটো কাৰণে জলকীয়াখিনি পিছত দিম, এতিয়া দেখুওৱা নাই। আৰু তাত দিম অকণমান হালধি আৰু নিমখ, এয়া মই দিছোঁ। চাহ দি পঠিয়ালোঁ। আজি মই নকৰোঁ, কিয়নো মোৰ হাজবেণ্ড আজি বেংকত কিবা এটা কাম আছিলে কাৰণে তেওঁ স্কুলৰ পৰা সোনকালে আহিলে, তো মই তেওঁৰ হাততে চাহ দি পঠিয়ালোঁ। মই নগ'লোঁ। মই এতিয়া ৰাতিপুৱা কামো কৰিলোঁ, অকণমান ভাগৰো লাগিছে, পকাও মচিলোঁ, ফুলত পানী দিলোঁ, মই সেইটো কাৰণে মোৰ খুব ভাগৰ লাগিছে। তাৰপৰা এতিয়া চাহ বনালোঁ, এতিয়া বাজিছে 12টা। এতিয়াতো দুপৰীয়া আহাৰ বনাব হৈ গ'ল, সেইটো কাৰণে মই ভাবিলোঁ মই দুপৰীয়া আহাৰ বনাওঁ আৰু তেওঁ চাহ দিব গ'ল। আৰু আজি মানে বেটীৰ টিউশ্যনো আছে, 4টাৰ পৰা টিউশ্যন, ঘৰৰ পৰা 3:30মান বজাত যাব, সেইটো কাৰণে মই এতিয়া দুপৰীয়া ভাত বনাবলৈ লৈছোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক।
পঢ়িলোঁ, নামাজ পঢ়ি এতিয়া ভাত খাবলৈ বুলি আহিছোঁ। ভাত মানে কি আজি অলপ সোনকাল মানে 2টা বাজিছে, তো বেটি আজি টিউশ্যন আছে, সেইটো কাৰণে 2টা বজাত খালোঁ, নহয় খাবলৈ লৈছোঁ মানে, নহ'লে 2:30মান বাজে। আৰু তাৰোপৰি ভাত আজি নিৰামিষে বনাইছোঁ। মাছ আছে, যোৱাকালি হাজবেণ্ডে দেখিছিলে জাল মাৰিছিলে, মাছ পাইছিলে, কিন্তু বেটিয়ে মানে সদায় মাছ নাখায়, এদিন খালে আৰু মাছ নাখায়। এতিয়া 2দিনমানৰ পাছতহে খাব। মাছ জাল মাৰি মাছ পালে মইতো বাচি মেলি ফ্ৰিজত থৈ দিলোঁ। এদিন খালোঁ, এদিন মানে এসাঁজহে খালোঁ আৰু খোৱাই নাই। এতিয়াতো এই নিৰামিষ বনাইছোঁ, আপুনি আপোনালোকে দেখিছিলে। এয়া চাওক, ভাতেই মানে দাইল হয় আৰু তিতা কেৰেলা চব্জি, বেঙেনা ফ্ৰাই আৰু তিয়ঁহৰ চালাড কৰিছিলোঁ, আৰু সেয়াই, আৰু বেছি কিবাকিবি নাই, সেয়াই খাইছোঁ। তেনেহ'লে আমি ভাত খাওঁ। আৰু আজিলৈ তেনেহ'লে ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই।